নৰবলি হৈছিল সত্য কথা বুলি হোৱাৰ যিখন মানে দা খৰ্গ এতিয়াও মানে সংৰক্ষিত হৈ আছে আৰু দেখুৱাব পাৰিমনে? হয় হয় সেইখন চাব পাৰিব। কিমান মান মানে বছৰ আগত বা কোনটো যুগত এই মন্দিৰটো স্থাপন হৈছিল আপুনি জানেনে? অষ্টম দশম শতিকাৰ ভিতৰত হেনো এই মন্দিৰটো স্থাপন মিল আছে। যিবিলাক আমাৰ এতিয়া গণেশৰ মূৰ্তিটোৰ লগত মানে অষ্টম দশম শতিকাৰ লগত হেনো মিল আছে। এইখিনি জেগাত মই বাৰু ইয়াৰ পৰা দেখোন হৈছে আমাৰ যিখন অতীতৰ নৰবলিৰ দা নৰবলি হোৱা দাখন এইখন মানে কোনো মানুহে ধৰিব লগা হোৱা নাছিলে আৰু যেনেকৈ থাকে তেনেকৈ থাকে তেনেকৈ শুনি আছোঁ। আৰু আচলতে দুই ধৰণে শুনিছোঁ আমি যে যিদিনাখনে যিজন নৰবলি নহয় যিজন মানে হ'বলৈ আহে তেওঁ যেতিয়া নৰবলি নহয় আৰু সেই সময়ত থকা যিজন মানে দলৈ আছিলে তেওঁ হেনো বাধ্য হৈ তেওঁক বলি কৰিবলগীয়া হৈছে। এইখন মানে তেতিয়াৰ দিনৰ দা আপুনি দেখিছে নিশ্চয়। আৰু এই তিনি দিশৰ আছিলে নৰবলি শালখন আৰু এনেকুৱা হেনো দেখাত এনেকুৱা আছিল মানে ইয়াতে ডিঙিটো পৰে আহি আৰু এনেকৈ আছিল। এই তিনি দিশৰ কোনোবাই হয়তো ভাঙি থৈ গ'ল এইখিনি শাল বুলি জনা যায়। হয় এই মন্দিৰটো আপুনি মানে এতিয়া ধৰক সৰুৰ পৰা এইটো অঞ্চলতে ডাঙৰ হ'ল, কিমান মান মানে বছৰ আগত বা কোনটো যুগত এই মন্দিৰটো স্থাপন হৈছিল আপুনি মানে জানেনে? ক'ব পাৰিব নেকি? হয় আমি শুনি আছোঁ যে এই মূৰাদৰালৈ কিছুমান বাহিৰৰ পৰা ৰিচাৰ্জৰ কাৰণে আহে। তেওঁলোকে অনুমান কৰা অনুযায়ী অষ্টম দশম শতিকাৰ ভিতৰত হেনো এই মন্দিৰটো মিল আছে। যিবিলাক আমাৰ এতিয়া গণেশৰ মূৰ্তিটোৰ লগত মানে অষ্টম দশম শতিকাৰ লগত হেনো মিল আছে তেওঁলোকে ক'ব বিচাৰে। আৰ্কিঅ'লজিষ্ট সকলে তেওঁলোকে মানে এইটো প্ৰমাণ কৰিছে আৰু এই মন্দিৰটোৰ বিষয়ে কিবা কিতাপ চিতাপ লিখিছে নেকি কোনোবা? এখন কিতাপ লেখা হৈছে। সেইখন কিতাপ অসমীয়া ভাষাত নে? অসমীয়াত হয়। সেই কিতাপখন মানে আমি পঢ়িব পাম মানে যদি বিচাৰোঁ? মই বাৰু এইখিনি কৈ দিছোঁ। আমাৰ এইখন হৈছে আমাৰ গণেশৰ থান আৰু অকণমান তলত আছে পাৰ্বতী থান আৰু সেই ভিতৰত যিখিনি পানী আছে সেই পানীখিনিত অতীতত হেনো গাখীৰ ফুল দিলে ইয়াতে দিলে কুণ্ডৰ ভিতৰত দিলে এই ৰাস্তাৰ পশ্চিমত থকা যিটো মানে পুখুৰী আছে সেই পুখুৰীত হেনো ওলাইছিলগৈ। কিন্তু আজিকালি যদিও নোলায় হয়তো পানীৰ যোগাযোগ এতিয়াও আছে। পুখুৰীত পানী বাঢ়িলে আমাৰ মন্দিৰৰ ভিতৰত যিটো কুণ্ড তাতো পানী বাঢ়ে আৰু পুখুৰীত পানী কমিলে আমাৰ ইয়াতো কমে। এইটো তাৰমানে এই জেগাখিনি কুণ্ড বুলি কোৱা হয়। এইখিনি কুণ্ড বুলি কোৱা হয় ভিতৰৰ পানীখিনি। আৰু এই মন্দিৰৰ যিখিনি মানে ইটা গাঁথনি এই ইটা গাঁথনিখিনি মানে অতীতত যেতিয়া বনাইছিল ইয়াতে হেনো মাটি দাইল বৰা চাউল আৰু কণী এই তিনিটা বস্তু লগ কৰি হেনো এই গাঁথনিবিলাক কৰা হৈছিল। মানে চিমেণ্ট বালিৰ হেৰি প্ৰয়োগ নাছিলে তেতিয়া। যেনেকৈ ধৰক ৰংঘৰ কাৰেংঘৰবিলাক সজাইছিলে ঠিক তেনেকৈ তাৰমানে এই মন্দিৰটো সজোৱা হৈছিল। পৰম্পৰাৰ মানে বহুতখিনি বস্তু ইয়াতে মিল আছে এই মন্দিৰটোত। আৰু আমি আগলৈকে আৰু কেইটামান কথা জানিম। এই মন্দিৰটোৰ বিষয়ে এটা বহুত ডাঙৰ কথা এটা শুনিবলৈ পাই আছিলোঁ কেইদিনমান আগতে। কেইদিনমান আগত নহয়, আমি সৰুৰ পৰা মানে শুনি আহিছোঁ মানুহৰ মুখে মুখে, কিন্তু ধৰক ভাল জনা মানুহৰ পৰা এতিয়াও জানিব পৰা নাই। সেইটোৰ কাৰণে ভাবিছোঁ যে আপোনাৰ পৰা অকণমান জানি লওঁ যে এই মন্দিৰটোত হেনো আগতে মানে মানুহক মানে বলিদান দিয়া হৈছিলে, মানে নৰবলি হোৱা বুলি মই শুনিছোঁ। হয়, আচলতে এসময়ত যে নৰবলি হৈছিল সেইটো সত্য কথা। আৰু সেই নৰবলি হোৱাৰ যিখন মানে দা খৰ্গ এতিয়াও মানে সংৰক্ষিত হৈ আছে আৰু হয় সেইখন চাব পাৰিব। আৰু যিজন ব্যক্তি নৰবলি হৈছিল
তেওঁ হেনো নিজে আহি বলিহালত পৰিছিল মানে যিজন মানে মানুহ বলি হ'ব লগা আছিলে সেই মানুহজন নিজে আহিছিল বলিহালখনত হয় 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 কোনেও তেওঁক থৈ বান্ধি অনা নাছিল আৰু যেতিয়া তেওঁৰ বলিহালত পৰে এই অট'মেটিক দাখন গৈ হেনো ডিঙিত পৰিছিল পৰি যায় তাৰমানে তেনেকৈ নৰবলি হৈছিল নৰবলি হৈ গৈছিল আৰু হয় এইটো মানে কোনো মানুহে মানে ধৰি বান্ধি আনি বলি কৰা নাছিল হয় হয় এই মানে যিখনটো দাখনক খৰ্গ বুলি কয় ন হয় হয় খৰ্গখনটো দেখি পাম তাৰপিছত হয় দেখিব পাৰিব আৰু শালখনৰ কিবা যিখন মানে নৰবলিৰ শালখন আছিল মানে শিলৰে এই হয়তো কোনোবাই নৰবলি প্ৰথা হয়তো যেতিয়া বন্ধ হৈ গ'ল তেতিয়া হয়তো কোনোবা ভাঙি থৈ গৈছে আৰু সেই ভাঙি থৈ যোৱা 3 শিল বৰ্তমান আমাৰ এই ৰাখি থোৱা আছে চাব পাৰিব ঠিক আছে বাৰু আমি তালৈকে যাম এতিয়া আগবাঢ়িম ঠিক আছে এতিয়া এইখিনি ইয়াতে আমি যিখিনি নেকি শিলৰ মানে যিখিনি মূৰ্তি আছে মানে বহুত পুৰণা মূৰ্তি আৰু এইবিলাকতো আজিৰ শতিকাৰ নহয় আজি 10 শতিকা 8 শতিকাৰ বুলি আপুনি কৈছে এই মূৰ্তিখিনিৰ লগত আমি প্ৰথমতে আপুনি কৈ যাব চিনাকি কৰি দিব এই মূৰ্তিটো এইখন হৈছে আমাৰ শ্ৰী বিষ্ণুৰ থান এইখনত মানে বিষ্ণু পূজা কৰা হয় বিষ্ণু পূজা আৰু এইখন হৈছে মা কামাখ্যাৰ থান এইখন কামাখ্যা হয় হয় কামাখ্যাত কোনোবা ভক্তবৃন্দই যদি ধৰ কিবা বস্তু কৰে যেতিয়া গুৱাহাটী কামাখ্যাত যাব নোৱাৰিলেও আমাৰ ইয়াতেও আহিব পাৰে ইয়াতে আহি তাৰমানে তেওঁ যদি হয় হয় সেইখিনি ইয়াতে শৰাইখন দিব পাৰে তাৰপিছত অকণমান আগবঢ়াই ফালে এইখন হৈছে মা দুৰ্গা থান এইখন আমাৰ এই দুৰ্গা পূজাৰ অষ্টমী পূজাত মানে পূজা পাতল কৰা হয় যিটো নেকি আহিন মাহত দুৰ্গা পূজা হয় সেইটো নে হয় হয় আৰু এইখন হৈছে আমাৰ মা লক্ষ্মী থান এই লক্ষ্মী পূজাৰ দিনাখনে ৰাজহুৱাভাৱে এটা পূজা পাতল কৰা হয় ৰাজহুৱাভাৱে ডাঙৰকৈ পতা হয় আৰু এনেইতো সদায় ধূপ ধূনা দিয়ে থকা হয় তাৰ উপৰি তাৰমানে ডাঙৰকৈ পতা হয় আৰু এইখন হৈছে মা সৰস্বতী হয় এই সৰস্বতী পূজাৰ দিনাখনে ৰাজহুৱাভাৱে শৰাইখন দিয়া হয় আৰু একেলগে এই 4খন শিৱৰ থান এই 4খন শিৱৰ থান শিৱৰাত্ৰিৰ দিনাখনেই মানে আমাৰ সচৰাচৰ ৰাতিত এই পূজা পাতল কৰা নহয় আমাৰ দিনৰ ভাগতে হয় ৰাজহুৱাভাৱে এই মানে এই যিখন শিৱৰাত্ৰিৰ মানে পূজাখন চলোৱা দিনৰ ভাগত পতা হয় ঠিক আছে বাৰু এতিয়া আমি এই বলিহাল আৰু খৰ্গখনৰ বিষয়ে অকণমান আগুৱাই যাম তাৰ আগতে আৰু কেইটামান হেৰি আছে মই আপোনাক দেখুৱাবলৈ বিচাৰি আছোঁ এতিয়া এই থান এখন আছে ডাঙৰ থান এইখন হৈছে এই নৰসিংহৰ থান যেতিয়া প্ৰহ্লাদৰ ভক্তত শ্ৰী বিষ্ণুই নৰসিংহৰ অৱতাৰ ধৰিছিল ধৰি পেলাই উদ্ধাৰ কৰিছিল হয় হয় এই তাৰে এইখন মানে থানখন শ্ৰী বিষ্ণুৰ মানে নৰসিংহৰ ওপৰ থান ঠিক আছে বাৰু এতিয়া আমি এইটো ছাইডৰ পৰা বাহিৰত ওলামনে আমি পাৰিব এইখিনি জেগাত মানে নাম প্ৰসংগ কৰা হয় আৰু ৰাজহুৱাভাৱে মানে যেতিয়া নেকি ডাঙৰকৈ প্ৰসংগ পতা হয় এই জেগাখিনিৰ ভিতৰত কৰা হয় আৰু বাহিৰত দেখিছে বিৰাট ডাঙৰ এটা ফিল্ড আছে এই ডাঙৰ এটা ফিল্ড আছে চাওক ইয়াতে দৌল পতাও হয় প্ৰত্যেক বহাগ মাহৰ 1 তাৰিখে আছিলে বহাগৰ 1 তাৰিখে ডাঙৰ এখন দৌল মেলা পতা হয় ইয়াতে আপোনালোকে যদি এই মন্দিৰটোত আগে পিছে আহি পোৱা নাই তেতিয়াহ'লে এবাৰ দৰ্শন কৰি যাব পাৰে আৰু মই ডিছক্ৰিপশ্যনত এখেতক লগ কৰিব পৰা কিছুমান ডিটেইলছ কণ্টেক্ট দি থৈ দিম যদি তেওঁ পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে এওঁকো লগ কৰিব পাৰিব আৰু পূজা পাতল কৰিবলৈ এওঁৰ নিশ্চয় দৰকাৰ আছে তথাপিও আপুনি ৰাতিপুৱাৰ ভাগত আহিলে বেছি ভাল 8:30 বা 9টাৰ ভিতৰত যদি আহিব পাৰে আপুনি ধুনীয়াকৈ পূজা পাতলখিনি কৰিব পাৰিব আপোনাৰ লগত আজি লগ পাই ভালে লাগিলে বহুত দিনৰ পৰা এইটো মন্দিৰত আহিম বুলি ভাবি আছিলোঁ এতিয়া অসমবাসী ৰাইজক আপুনি কি ক'বলৈ বিচাৰে মন্দিৰলৈ আপুনি মাতিবলৈ বিচাৰেনে হয় নমস্কাৰ এই মুৰা দেৱালয় উৎপত্তি সম্পৰ্কে আমি 2 ধৰণে জানো প্ৰথম হৈছে দক্ষ ৰজাৰ ছোৱালী সতী যেতিয়া দক্ষ ৰজাই যজ্ঞ পাতি সকলো দেৱ দেৱীক নিমন্ত্ৰণ দিছিল
কিন্তু সতী আৰু শিৱক কোনো নিমন্ত্ৰণ দিয়া নাছিল। বিনা নিমন্ত্ৰণাই সতী যজ্ঞস্থলীলৈ আহি কিছুমান শিৱৰ ওপৰত কৰা কুৎসিত বাক্যত লজ্জিত হৈ নিজৰ দেহ নিজে ত্যাগ কৰিলে আৰু সেই ত্যাগ কৰা দেহটিক শিৱে কান্ধত লৈ দেশ বিদেশ ঘূৰি ফুৰিলে। অৱশেষত বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ডিত কৰিছিল আৰু সেই সতীৰ দেহৰ অংশ যি ঠাইত যি পৰিছিল সেই নামকৰণ হৈ একোখনকৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল আৰু সেই সতীৰে হেনো আমাৰ এই ঠাইত মূৰ্তি পৰিছিল। সেই মূৰ্তি পৰাৰ বাবেই এই দেৱালয়খনৰ এই উৎপত্তি হৈছিল আৰু নাম হৈছিল মুৰা দেৱালয়। আৰু দ্বিতীয়তে আমি জানিব পাৰোঁ যে কেন্দুকলাই আছিলে কামাখ্যা দেৱীৰ পূজাৰী। তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ হেনো তেওঁৰ লগত দৰ্শন দি নৃত্য কৰিছিল আৰু কথাষাৰ ৰজাদিনীয়া আছিল। কেনেবাকৈ ৰজাই দেৱীৰ নৃত্যৰ কথা গম পালে ৰজায়ো দেৱীৰ নৃত্য চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া প্ৰতিজ্ঞাবদ্ধ আছিল কেন্দুকলাই পূজাৰী যাতে তেওঁৰ বাহিৰে তৃতীয়জন ব্যক্তিয়ে দেখা নাপায়। তেতিয়া ৰজাই কেন্দুকলাই পূজাৰীক মৃত্যুৰ ভাবুকি দিলে। অৱশেষত কেন্দুকলাই পূজাৰী ভাবিলে এই ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই ভাল বুলি তেওঁক ৰজাক সময়সীমা বান্ধি দিলে আৰু যথা সময়ত তেওঁ আহি পূজা অৰ্চনাত কৰিলে আৰু পূজাৰ অৰ্চনাত মুগ্ধ হৈ দেৱী দৰ্শন দিব লগা হ'ল আৰু তৃতীয়জন ব্যক্তি থকা কথাষাৰ অৱগত হৈ কেন্দুকলাইৰ গালত হেনো এচৰ মাৰিছিল। সেই চৰত মূৰটো ছিঙি হেনো আমাৰ এই ঠাইত পৰিছিল আৰু এই ঠাইত পৰাৰ বাবেই এই মুৰা দেৱালয় নামৰ উৎপত্তি হৈছিল। আৰু মই সমূহ অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে আমাৰ এই মুৰা দেৱালয় দ্বিতীয় মা কামাখ্যা আৰু ভক্তবৃন্দই যি মনৰ আশা লৈ এই দেৱালয়ত আহে প্ৰায়ভাগ মানুহৰেই সফল হৈছে আমি ক'ব পাৰোঁ আৰু হয়তো ভক্তবৃন্দও হয়তো ক'ব পাৰিব। আমাৰ বহাগৰ 1 তাৰিখ দৌল উৎসৱ হয়। এই দৌল উৎসৱত আপোনালোকে পাৰিলে এবাৰ আহিব আৰু সমূহ অসমবাসীক মানে এই মুৰা দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা এই দেৱালয়ৰ আহি এবাৰ দৰ্শন কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ।